নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক এটা ভিডিঅ' পঠাবলৈ ওলাইছো। নাম হৈছে জলপ্ৰভা, এই চিনাৰীটোৰ নাম। আৰু মই এই জলপ্ৰভাটো উপস্থিত ইয়াৰ বাসস্থান হৈছে বৰগছি, ইয়াৰ ডিষ্ট্ৰিক্ট পৰে কামৰূপ। আপোনালোকে যে যদি ডিষ্ট্ৰিক্ট হস্পিটেলটো আপোনালোকে চিনিয়ে পাইছে সোণাপুৰত। মানুহ এইফালে গাদ্দাৰি কৰি আছে মোক। আমাৰ ডিষ্ট্ৰিক্ট পৰে সোণাপুৰ হস্পিটেল, তাতে সোণাপুৰত আপোনালোকে বাছ ষ্টপত আপোনালোকে যদি সোধে কোনোবা ব্যক্তিক আপোনালোকক কৈ দিব যে বৰগছি বাসস্থান কোনফালে আছে, কোন ৰাস্তা কোন বাটেদি যায়। আপোনালোকক এই আমাৰ বৰগছিৰ বাসস্থান গাঁৱৰ জানকাৰী দিব। গতিকে আপোনালোকে আমাৰ বৰগছি গাঁৱৰ মানে জলপ্ৰপাত আপোনালোকে চাবলৈ আপোনালোকে আহিব পাৰে। আপোনালোকক মই বঢ়িয়াকৈ দেখুৱাবলৈ বিচাৰিছো, মানে কেনেকৈ পানীখিনি নামি আহিছে ওপৰৰ পৰা, এইখিনি দেখুৱাবলৈ অলপমান ভাবিছো। গতিকে মই ভালকে দেখুৱাম। এইফালে ওপৰৰ পৰা আহিছে পাহাৰৰ ওপৰৰ পৰা এইফালে নামলৈ। আৰু এইফালে মোৰ বন্ধু আছে কেইটামান, গা ধুইছে। গা ধুলে কোনো দিক্কত নাই, মানে কোনো হেৰি নাই, বাধা নাই, গা ধুব পাৰে। এইফালে মোৰ ফেনে এটা উঠি গৈছে, উঠি গৈছে ওপৰলৈ, তাতে উঠিব যাব পাৰে। কোনো বাধা নাই, কোনো ব্যক্তিয়ে বাধা দিব নোৱাৰে। ইয়াতে বিনামূলীয়াকৈ টিকেটৰ পইচা দিব নালাগে। ইয়াত বিনামূলীয়াকৈ আহিব পাৰে এই বৰগছি বাসস্থানলৈ। ইয়াতে মোৰ এটা ট্ৰেইনে এতিয়া চুচুৰি গৈছে বুঢ়াকৈ। ইফালে আছে এটা মানুহ, ইফালে কাপোৰো ধুইছে এটা মোৰ বন্ধুৱে, ইফালে কাপোৰ ধুইছে, আমাৰ কাপোৰ ইফালে মিলিছো। আৰু আপোনালোকে যদি খোৱাৰ বস্তু যোগান কৰি আনিলেও মানে এই জাগাত ডাষ্টবিনত পেলাব লাগে, য'তে ত'তে পেলাব নোৱাৰে, এটা নিয়ম আছে। এইটোতো চবৰ গাঁৱত মানে আছে, এইটো নিয়ম বন্ধা থাকে। গতিকে আপোনালোকে যদি কোনোবাই যদি খোৱাৰ ব্যৱস্থা কৰি আনিছে, তেন্তে আপোনালোকে অলপমান চাই চিতিকৈ এটা জাগাত মানে ডাষ্টবিনত পেলাব লাগে। ডাষ্টবিনৰ যোগান ধৰিছো আমি। আৰু আপোনালোকে ওপৰৰ পৰা আহিবও পাৰে, যাবও পাৰে। নামলৈ আছে, ইফালে পুৰা নামলৈ আছে। আৰু একেবাৰে তলত খেতি বাতি মানে খেতি পথাৰ আছে, অলপমান তলতো চাব পাৰে। ইয়াতে মাজত অলপমান ভাল জাগা আছে, মাজত আছে, ওপৰত আছে আৰু তলতো আছে। বুঢ়া চাব মানে ভাল। আৰু আপোনালোকৰ মনৰ পুৰা আনন্দ উঠিব। আমাৰ যে বৰগছি গাঁৱৰ ওচৰত যে টেগেৰীয়া বাসস্থান, টেগেৰীয়াটো একেবাৰে চাব বেয়াই। টেগেৰীয়াকৈ আমাৰ বৰগছি বাসস্থানত বেছিকৈ চাব ভাল। গতিকে আপোনালোকে টেগেৰীয়া যাব নালাগে, আমাৰ বৰগছি গাঁৱত আহিব। আৰু ইয়াৰ কোনো টিকেটৰ দাম দিব নালাগে। টেগেৰীয়া কিন্তু টিকেটৰ দাম দিব লাগে 10 টকাকৈ। গতিকে আপোনালোকে আমাৰ গাঁৱত যদি আহে 10 টকাকৈ দিব নালাগে, একো দিব নালাগে।
এই যে তুমি খুঁজে খুঁজে মোৰ তুমি আৰু